নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আজি দেখিছেই মোৰ ব্লগত মই ঘৰত আছোঁ, মানে গাঁৱত। আমিতো কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ। এতিয়া মই ঘৰৰ পৰা অকণমান ব্লগ দিব বিচাৰিছোঁ, আৰু ঘৰৰ ব্লগ এটা মানে নতুনকৈ এটা পাকঘৰ বনাই আছোঁ। মানে পাকঘৰটো কেনেকৈ খৰচ হ'ল, কিমান খৰচ হ'ল, জাষ্ট আপোনালোকৰ পাকঘৰটো দেখুৱাই দিম। মানে চিম্পুল পাকঘৰটো আপোনালোক দেখুৱাই দিম, যাতে কোনোবা মানে দুখীয়া মানুহেও পাকঘৰটো বনাব পাৰে। গতিকে আমি কেনেকৈ ইমান কম খৰচতে পাকঘৰটো বনালোঁ, কেনেকৈ বনালোঁ এবাৰ আপোনালোকক দেখুৱাই দিম। আৰু সেইকাৰণে মই ব্লগটো বনালোঁ, জাষ্ট আপোনালোকক শ্বেয়াৰ কৰিবৰ কাৰণে। ভিডিঅ'টো শেষলৈ চাই থাকিব, কোনো ধৰণৰ স্কিপ নকৰাকৈ। এতিয়া ঘৰত কোনো নাই, অলপ ওলাই গৈছে গোসাঁনী, মা, শাহু মা ওলাই গৈছে। আহিলে আপোনালোকক মই দেখুৱাই দিম, মানে তেওঁলোকৰ ভিডিঅ'ৰ পৰা কঢ়িয়াই দেখুৱাই দিছোঁ। কি খাবা? হামা দুধু খাবা? কি খাবা কোৱা? হামা কি খাবা? কি খাবা? কি খাবা কোৱা? নোকোৱা? হামা দুধু? খাই দিয়া। ইমান যে গৰম পৰিছে, মানে হ'লেও আইচক্ৰীমেই খাওঁ ৰ'ব। এয়া বাতি আইচক্ৰীম খাই আছোঁ মই, আৰু ইফালে গোসাঁনীয়ে আইতাকৰ লগত খাই আছে বৰফ। মই কিন্তু বৰফ খাই ভাল নাপাওঁ দেই, বাতি আইচক্ৰীম খায়েই ভাল পাওঁ। আৰু এতিয়া ব'লক পাকঘৰটো দেখুৱাই দিওঁ। অতি কম খৰচতে আপোনালোকে পাৰিব। এয়া চাওক, দুটা ৰুম বনাইছোঁ, এটা ডাইনিং ৰুম, এইটো আমাৰ ডাইনিং ৰুম হ'ব। আৰু এইটো ভিতৰৰ ফালে এইটো কিটচেনটো ভালকৈ হোৱাই নাই কাম বাৰু, যিখিনি হৈছে সেইখিনি আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া টাইলছ লগোৱালোঁ, টাইলছখিনি হৈ গ'ল। আৰু এইটো বেচিন লগাইছোঁ এনেকৈ, এয়া এনেকৈ। আৰু এইখিনি ধুনীয়াকৈ কিবা থ'বলৈ আলমাৰি হওক, এনেকুৱা ধুনীয়া স্পেচ আছে। আৰু এতিয়াতো ধুনীয়াকৈ ৱালত কিবা কৰিব পাৰে, বাচন ধোৱা ষ্টেণ্ডখনে ধৰাব পৰা যাব ধুনীয়াকৈ। ইমান বেছি খৰচ নহয়, মানে বহুত বেছি খৰচো হোৱা নাই। এইটো ধুনীয়া ডাইনিং ৰুম হৈছে, ডাঙৰ ডাইনিং ৰুমেই হৈছে এইটো, আহল বহল। আৰু এইটো বেচিন হ'ব, এইটো মুখ ধোৱা বেচিনটো। মুখ ধোৱা বেচিনটো এতিয়া লগোৱা হোৱা নাই, জাষ্ট হেৰি কৰি কেনে থৈ দিছোঁ টাইলছ লগাই। এইটো মুখ ধোৱা বেচিনটো হ'ব। আৰু ইয়াতে দুখনকৈ খিৰিকী দিয়া হৈছে। আৰু এইটো বাহিৰৰ ফালে এয়া দৰ্জা, সেনেকৈ চিৰি আছে। আৰু এইটো এখন বনাইছোঁ চাট, পানী যিটো আমাৰ পানী ভিতৰলৈ যাব, এইটো পানীৰ দামটো মানে থ'বৰ কাৰণে এইখন এনেকৈ চাট বনাইছোঁ। বহুত বেছি ডাঙৰ নহয়, 5 ফুটৰ হ'ব নেকি। এইখন এনেকৈ ধুনীয়াকৈ পানীটো আহি ইফালে ভিতৰলৈ আহিব। গতিকে অতি কম খৰচতে আপোনালোকে বনাব পাৰিব, বহুত বেছি খৰচ হোৱা নাই। ধুনীয়াকৈ মানে দুখীয়া মানুহখিনিয়েও অলপমান পইচা গোটালেই এনেকুৱা এটা পাকঘৰ, ধুনীয়া পাকঘৰ এটা চিম্পুল বনাব পাৰিব। গতিকে আপোনালোকক দেখুৱালোঁ, মই ভাবিলোঁ যে আপোনালোকক এইটো দেখুৱাই লওঁ, কাৰণ আপোনালোকেও কিছুমানৰ মন থাকে ন, এটা ধুনীয়া পাকঘৰ বনাবলৈ নিজৰ মনৰ আশামতে, কিন্তু পইচাও নাথাকে। গতিকে মই চিম্পুল পাকঘৰটো দেখাই দিলোঁ, প্লাছ আপোনালোকে অলপমান পইচা খৰচ কৰিলে এনেকুৱা ধুনীয়া পাকঘৰ এটা বনাব পাৰিব। এইটো দেখাই দিছোঁ। গতিকে এতিয়া কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব, আৰু মই বাকীখিনি পিছত দেখুৱাই আছোঁ। এতিয়া বাই বাই।